নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ আপোনালোকে জানে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ মিটিং হৈছিলে আৰু সেই মিটিঙৰ পাছতে বহুতো কেইবাটাও গুৰুত্বপূৰ্ণ মানে ডিচিশ্যনৰ ওপৰত বা ডিমাণ্ডৰ ওপৰত তেওঁলোকে কাম কৰিবলৈ আগবাঢ়িছিলে ইয়াৰ ভিতৰত এটা বহুত ইম্পৰ্টেণ্ট আছিলে যে শিক্ষকসকলৰ আৰ্জিত ছুটি বৃদ্ধি 30 দিনলৈকে সেইটো ইতিমধ্যে চলি আছে চ' ৰেষ্ট এচিয়ৰ্ড যে সেইটো হৈ যাবগৈ কিন্তু ইয়াৰ পাছতে দুটা বহুত ইম্পৰ্টেণ্ট বস্তু আছিলে এটা হৈছে যিসকল জুনিয়ৰ ইঞ্জিনিয়াৰ আছে কনিষ্ঠ অভিযন্তা যিসকল আছে তেওঁলোকৰ সহকাৰী অভিযন্তালৈ এছিষ্টেণ্ট ইঞ্জিনিয়াৰলৈ তেওঁলোকৰ মানে প্ৰমোশ্যনটো আৰু যিসকল এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছিল তেওঁলোকৰ AW অৰ্থাৎ SDO লৈ তেওঁলোকৰ প্ৰমোশ্যন সেই প্ৰমোশ্যনখিনি এক্স কেডাৰ পোষ্ট সৃষ্টি কৰিবলৈ তেওঁলোকক এডজাষ্ট কৰিবলৈ কোৱা হৈছে আৰু ইতিমধ্যে তাৰ লৈ পেলাই এতিয়া নিৰ্দেশনা আহিলে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো অসমৰ যিমানখিনি চৰকাৰী কৰ্মচাৰী আছে তাৰে মেজৰ ছেকশ্যন যিখিনি মানুহ আছে তেওঁলোক হৈছে আপোনালোকৰ গ্ৰেড 3 বা গ্ৰেড 4 চ' এই গ্ৰেড 3 যিখিনি মানুহ আছে সেইখিনিৰ ক্ষেত্ৰত কি হৈছে বহুখিনি পোষ্টৰ এগেইনষ্টত আজিৰ ডেটলৈকে ছাৰ্ভিচ ৰুল বহুতখিনি সলনি হোৱা হৈছে ইয়াৰ আগতে আপোনালোকে জানে কিছুমানৰ ধৰি লওক মেট্ৰিক লেভেল আছিলে এপইণ্টমেণ্ট কাৰোবাৰ আছিলে ধৰি লওক হায়াৰ ছেকেণ্ডেৰী লেভেলত সোমাব পাৰিছিলে কিন্তু সেই গোটেইবিলাক বস্তুবিলাক চেঞ্জ কৰি গ্ৰেজুৱেট কৰা হৈছে আৰু এই গ্ৰেজুৱেট কৰাৰ পাছতে কিন্তু যিটো তেওঁলোকৰ দৰমহা আছিলে সেই দৰমহাটো কিন্তু তেওঁলোকৰ পুৰণি হিচাপতে দি থকা হৈছে অৰ্থাৎ গ্ৰেড পে যিটো 5600 বা 6200 তেনেকুৱা ধৰণৰ গ্ৰেড পেতে সীমাবদ্ধ ৰাখি থৈছে বা ধৰি লওক 7400 তেনেকুৱা হ'ব পাৰে এই বস্তুটো হৈছে গ্ৰেজুৱেট পে স্কেল অৰ্থাৎ য'ত স্নাতক পৰ্যায়ৰ অৰ্হতা লাগে চাকৰিত সোমাবৰ কাৰণে সেই যিখিনি পদ আছে সেই পদখিনিৰ ক্ষেত্ৰত স্নাতক পৰ্যায়ৰ দৰমহা দিব লাগে অৰ্থাৎ আমি এটা সহজ অৰ্থত ক'বলৈ গ'লে যদিও বা ক'ৰবাত ক'তো সেই বস্তুটো লিখি থোৱা নাই কিন্তু সেই বস্তুটো আমি ক'ব পাৰোঁ যে 8700 টকাৰ যিটো গ্ৰেড পে অৰ্থাৎ আপুনি যদি আজি দেখে ৰাজভৱনৰ হওক অসম সচিবালয়ৰ হওক যিখিনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছে তেওঁলোকৰ 8700 গ্ৰেড পে লগতে অসম আৰক্ষীৰ উপ পৰিদৰ্শক যি পৰীক্ষা আপোনালোকৰ হয় আপোনালোকে জানে SI ছাব ইনস্পেক্টৰখিনি 8700 হয় গ্ৰেজুৱেট যিসকল টিচাৰ আছে তেওঁলোকৰ 8700 হয় ঠিক সেইদৰে যিখিনি জুনিয়ৰ ইনস্পেক্টৰ আছে তেওঁলোকৰ 8700 হয় চ' তেনেকুৱা ধৰণৰ বস্তু চ' এতিয়া কথা হৈছে যে এনেকুৱা সমপৰ্যায়ৰ যিমানখিনি পদ আছে যিখিনি আপোনালোকৰ গ্ৰেজুৱেট পে হ'ব লাগে অৰ্থাৎ যিসকলৰ এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট হয় সেই পষ্টখিনিৰ ক্ষেত্ৰত গ্ৰেজুৱেট পে দিবৰ কাৰণে চৰকাৰ আগবাঢ়িছে আৰু অতি সোনকালে হয়তো সেই বস্তুটো হৈ যাব আৰু ইতিমধ্যে সকলো বিভাগৰ ফাললৈ তেওঁলোকলৈ চিঠি পত্ৰ আহিছে যে তেওঁলোকৰ কোনবিলাক পদ আছে যিবিলাক পদৰ মানে এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট হয় অৰ্থাৎ যিটো সময়ত তেওঁলোকৰ এপইণ্টমেণ্ট হয় এপইণ্টমেণ্টৰ সময়ত তেওঁলোকৰ অৰ্হতা গ্ৰেজুৱেট হিচাপে সোমায় নে কি সোমায় কোনখিনি পষ্ট গ্ৰেজুৱেট হিচাপে সোমায় সেই বস্তুটো তেওঁলোকৰ পৰা উত্তৰ বিচাৰি পেলাই এতিয়া আহিছে চ' ইয়াৰ পূৰ্বতেও আপোনালোকৰ কেইবাটাও ভিডিঅ' ইয়াৰ ওপৰত দিয়া হৈছে আপোনালোকে চেক কৰি চাইছে চাগে চ' এতিয়া ইয়াতে কথা হ'ল যে মই আপোনালোকক লেটাৰখন দেখাইছোঁ ইয়াৰ পিছত এটা বহুত ইম্পৰ্টেণ্ট কথা আছে বহুতে সেই বস্তুটো সোধে যে গ্ৰেজুৱেট পৰ্যায়ৰ পষ্ট কোনখিনি সেইটো মই ডিটেইলকৈ আকৌ এবাৰ আপোনালোকক মই লিষ্টখন দেখাম আপোনালোকে চাই ল'ব চ' সেই যিখিনি পষ্ট আছে সেই গোটেই পষ্টখিনি এগেইনষ্টত ইয়াতে হেৰি হ'ব চ' এতিয়া কথা হ'ল যে এনেকুৱাও কিছুমান বস্তু হয় যে আজি যদি সেইখিনি পষ্ট যদি গ্ৰেজুৱেট ধৰি লওক 8700 যদি কৰি দিয়ে তাৰ নেক্সট পষ্টবিলাকৰ কথা কি আছে চ' ডেফিনেটলি যদি এণ্ট্ৰি পষ্টটো যদি আপোনালোকৰ পে স্কেল বা গ্ৰেড পে সলনি হয় দেন ডেফিনেটলি তাৰ নেক্সট যিবিলাক পষ্ট থাকে সেই পষ্টবিলাকৰ মানে যিটো ষ্ট্ৰাকচাৰ আছে সেই বস্তুবিলাক পে ষ্ট্ৰাকচাৰ হওক বা তাৰ অন্যান্য বেলেগ যিবিলাক হেৰি হয় সেইবিলাক সলনি হ'ব লাগিব চ' যথেষ্ট এটা কাম কাজ হেৰি আছে চ' মই আপোনালোকক এই বস্তু এটা দেখাই দিছোঁ একবাৰ চাই লওক চ' এই লেটাৰখন আপোনালোকে চাওক এইখন ফাইনেন্স পে ৰিচাৰ্চ ইউনিটৰ ফালৰ পৰা ওলাইছে PRU ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিন্তু ডিপাৰ্টমেণ্টত তেওঁলোকে আৰটো পাহৰি থাকিলে বাৰু ডিপাৰ্টমেণ্ট হৈ গ'ল এতিয়া কথা হৈছে আপোনালোকৰ কালি ওলাইছে যদিও আজি এইখন ৰিচিভ কৰা হৈছে চ' বস্তুটো হৈছে কি ECF নাম্বাৰ চিঠিখনৰ হৈছে 54 এইবিলাক কমিউনিকেশ্যন পিছলৈ বহুত প্ৰয়োজন হয় 543127/35 কাৰ পৰা আহিছে আণ্ডাৰ ছেক্ৰেটাৰীৰ পৰা ফাইনেন্স PRU ডিপাৰ্টমেণ্টৰ আৰু দিয়া হৈছে সকলো বিভাগৰ অসমৰ ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰী যিসকল আছে তেওঁলোকলৈ দিয়া হৈছে আৰু ছাবজেক্টটো হৈছে যে মিটিং হেল্ড অন 11/1/2024 আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ চ' যিখন মিটিং আছিলে মাইনাছখন ইয়াৰ আগতে আপোনালোকে দেখিছে চ' ইয়াতে দিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবাভ আই এম ডাইৰেক্টেড টু ষ্টেট ডেট ইট ৱাজ ডিচাইডেড ইন দ্য মিটিং ডেট এই নম্বৰত হৈছে গ্ৰেজুৱেট স্কেল অফ পে ইজ টু বি গিভেন টু অল পোষ্টছ হুজ ৰিকুইচাৰ্ড এণ্ট্ৰি লেভেল কোৱালিফিকেশ্যন ইজ গ্ৰেজুৱেশ্যন অৰ্থাৎ মিটিঙত এইটো ডিচাইড কৰিছিলে এইটো এনেকুৱা কোৱা নাই যে আমি নিদিম এনেকুৱা কোৱা নাই মিটিঙত ইতিমধ্যে ডিচাইড কৰি দিছে যে যিসকলৰ গ্ৰেজুৱেট পে মানে এণ্ট্ৰি কোৱালিফিকেশ্যন হয় তেওঁলোকৰ গ্ৰেজুৱেট পে আমি দিম
ডিচাইড কৰি দিছে সেই মৰ্মে কোন কোন পোষ্ট গ্ৰেজুৱেট হয় সেই বস্তুখিনি তেওঁলোকে বিচাৰিছে চ' গ্ৰেজুৱেট স্কেল অফ পে ইজ টু বি গিভেন টু অল পোষ্ট হুজ ৰিকুৱাৰ্ড এণ্টি কোৱালিফিকেশ্যন ইজ গ্ৰেজুৱেশ্যন অৰ্থাৎ সোমাওঁতে যিসকলৰ গ্ৰেজুৱেট লাগে সেই হিচাপত গোটেইখিনিয়ে পাব চ' মই আপোনালোকক দেখালোঁ মানে দেখাব গৈ আছোঁ যে কিমানখিনি পোষ্ট এডিআইত আপোনালোক সোমাওঁতে যিখিনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ সেই গোটেই পোষ্টবিলাকে পাব বুজি পালে As such, you are kindly requested to furnish a list of posts under your administrative control for which requisite entry qualification at the time of recruitment is graduation, but the pay scales attached to it is undergraduate scale. So, ইয়াতে কৈছে যে এনেকুৱা ধৰণৰ কি পোষ্ট আছে আপোনালোকৰ আমাক জনাওক ৰিপৰ্ট আমাক দিয়ক যাৰ এন্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট হয় ৰিক্ৰুটমেণ্টৰ সময়ত কিন্তু তেওঁলোকৰ পে স্কেলখিনি আণ্ডাৰ গ্ৰেজুৱেট হিচাপে পাই আছে অৰ্থাৎ ধৰি লওক 5,600 6,200 6,800 7,400 7,600 তেনেকুৱা ধৰণৰ পাই আছে অৰ্থাৎ আমি ষ্টেণ্ডাৰ্ড 8,700টোৱে গ্ৰেজুৱেট পে হিচাপে আমি ধৰি লৈছোঁ চ' সেই বস্তুখিনি ডিটেইলছখিনি বিচাৰিছে এই ডিটেইলছখিনিৰ ভিতৰত কি পৰিব জুনিয়ৰ এছিষ্টেণ্ট হ'ল আপোনালোকৰ কম্পিউটাৰ হ'ল আপোনাৰ তেনেকুৱা ছেকশ্যন এছিষ্টেণ্টটো মই জনামতে গ্ৰেজুৱেট হৈছেগৈ কিন্তু এডিআৰিত সেইটো এইচএছত ৰাখিছিলে আই ডোণ্ট ন' চ' এইটো আপোনালোকে জনাব যদি জানে চ' ইয়াৰ লগত আছে ফাৰ্ডাৰ ইট ইজ অলছ' ডিচাইডেড যে যিখিনি জেইৰ পৰা এইলৈ প্ৰমোশ্যন পোৱা নাছিল বা এই পৰা এছ ডিঅ'লৈ পোৱা নাই তেওঁলোকৰ এক্সকেডাৰ পষ্ট সৃষ্টি কৰি সেইখিনি হেৰি কৰে মানে এডজাষ্ট কৰিব লাগে চ' সেই ঠিক সেইদৰে গোটেই জেই আৰু এই যিসকলে প্ৰমোশ্যন পোৱা নাই তেওঁলোকৰ লিষ্ট বিচাৰিছে যাতে এক্সকেডাৰৰ পষ্ট সৃষ্টি কৰি তেওঁলোকক একমডেট কৰিব পৰা যায় চ' এইখন হৈছে মেইন লেটাৰখন তো চাওক পোষ্টবিলাক হৈছে এইখিনি যিখিনি গ্ৰেজুৱেট পে পাব যাৰ ক্ষেত্ৰত ৰিপৰ্ট বিচৰা হৈছে প্ৰথম হৈছে জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ অফ কোঅপাৰেটিভ ছ'চাইটি এইটো অলৰেডি 8,700 তেওঁলোকে পাই আছে তেওঁলোকে ইয়াত নোসোমায় মেট্ৰন আপোনালোকৰ এলিমেণ্টাৰী এডুকেশ্যন ডিষ্ট্ৰিক্ট লেভেল চাব ইনস্পেক্টৰ হৈছে PDCA অৰ্থাৎ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ তেওঁলোকে বৰ্তমান 7,600 গ্ৰেড পে পাই আছে চ' সেইটোও মষ্ট প্ৰবেবলি ইনহান্স হ'ব লাগে দ্বিতীয়তে আছে জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ CWP এইটো হেণ্ডলুমৰ আছিলে হ'ব পায় চ' সেইটো তেওঁলোকৰ 7,400 মান পায় চ' তেওঁলোকৰ বাঢ়িব লাগে দ্বিতীয় আছে ইয়াৰ পিছত আহিলে ছুপাৰভাইজাৰ ICDS প্ৰজেক্টৰ তেওঁলোকৰো 7,400 নে 7,600 তেনেকুৱা কিবা এটা পায় চ' এইটোও বাঢ়িব লাগিব এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ থাকিলে ইয়াৰ পিছতে বেচেলৰ ডিগ্ৰী যিসকল আছে মেজৰিটি অফ দ্য পোষ্ট সেইটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট চ' জুনিয়ৰ এছিষ্টেণ্ট আপোনালোকে জানে চবতে 6,200 পায় স্কুলৰ ক্ষেত্ৰত বহুত ঠাইত 5,600 তেওঁলোকে পাই আছে চ' এইটো ডেফিনেটলি এইটোতো ইনহান্স হ'বই চ' এইটো আপোনালোকে আৰু নিড নট থিংক এইটো আপোনালোকৰ হ'বই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট অলৰেডি গ্ৰেজুৱেট পে স্কেল তেওঁলোকে পাই আছে আছিষ্টেণ্ট BDO পঞ্চায়ত ৱমেন এণ্ড চিলড্ৰেন আৰু গ্ৰাম সেৱক চ' আছিষ্টেণ্ট BDO বৰ্তমান 6,800 নে 7,400 কি পাই আছে আই এম নট চিয়'ৰ বাট এইটো যিহেতু গ্ৰেজুৱেট হয় এইটো বাঢ়িব ইয়াৰ লগতে টেক্স কালেক্টৰ কাম ৰ'ড মহৰাৰ এইটো বেচেলৰ ডিগ্ৰী লেভেলৰে হয় চ' এইটোও বাঢ়িব লোৱাৰ ডিভিজন এছিষ্টেণ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট LDA কাম জুনিয়ৰ এছিষ্টেণ্ট LDA কাম কম্পিউটাৰ অপাৰেটৰ কম্পিউটাৰ এছিষ্টেণ্ট কম্পিউটাৰ LDA কাম টাইপিষ্ট LDA কাম হাউচকিপাৰ ৰিচিপশ্যনিষ্ট কাম LDA তাৰপিছত আহিলে ৰিচিপশ্যনিষ্ট তাৰ লগে লগে ৰিচিপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্ট একাউণ্টেণ্ট কাম কেচিয়াৰ জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট কপিষ্ট বেঞ্চ এছিষ্টেণ্ট প্লেনিং এছিষ্টেণ্ট ষ্ট'ৰমেন পাব্লিচিটি অৰ্গেনাইজাৰ ৰেকৰ্ড কিপাৰ এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ ৰুম ছুপাৰভাইজাৰ টেলিফোন অপাৰেটৰ তাৰ লগত ক্লিপাৰ এছিষ্টেণ্ট লাইব্ৰেৰী এছিষ্টেণ্ট ষ্টেন'গ্ৰাফাৰ চ' এই যিমানখিনি পষ্ট আছে এই গোটেইখিনি গ্ৰেজুৱেট লেভেলৰ পষ্ট হয় অ'কে চ' ইয়াৰ বাদেও অন্যান্য আৰু বহুতো আছে যেনে ধৰি লওক আপোনালোকৰ লাট মণ্ডল যিসকল আছে বৰ্তমান লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট তেওঁলোকৰো গ্ৰেজুৱেট কৰা হৈছে চ' সেইখিনিও অ'কে চ' তাৰ তেনেকুৱা ধৰণে আৰু অন্যান্য বহুতখিনি পষ্ট আছে য'ত গ্ৰেজুৱেট চ' য'তেই গ্ৰেজুৱেট হিচাপে আপোনালোকক লাগে সোমাওঁতে সেই সকলোখিনি গ্ৰেজুৱেট হিচাপে পাব চ' এইটোৱে হৈছে মেইন কথাটো আপোনালোকে দেখিলে এই ধৰণৰ এখন চিঠি যিহেতু আহিছিলে আৰু সেই চিঠিখনৰ যোগেদি বৰ্তমান সময়ত কাম কাজখিনি চলিব আৰু সকলো বিভাগলৈ যিহেতু বিচৰা হৈছে সকলো বিভাগলৈ ইণ্ডিভিজুৱেলি তেওঁলোকৰ নিজৰ ডিপাৰ্টমেণ্টেও চিঠি পঠিয়াব তেওঁলোকৰ কোনবিলাক পদ গ্ৰেজুৱেট হিচাপে সোমায় চ' এইখিনি যথেষ্টখিনি কথা আছে ইয়াৰ লগতে আপোনালোকক কোনখিনি পদ গ্ৰেজুৱেট হিচাপে আপোনালোকে দেখিলে যোৱাবাৰ এডিআৰিত হওক এইবাৰ এডিআৰিত হওক এই পদখিনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ হওক বা গ্ৰেজুৱেট হিচাপে হওক সেইখিনিত সোমাই আছে চ' এই যিমানখিনি পষ্ট সেই গ্ৰেজুৱেটত আহিছে সেইখিনিৰ এণ্ট্ৰি কোৱালিফিকেশ্যন অৰ্থাৎ তেওঁৰ ৰিক্ৰুটমেণ্ট ক্ৰাইটেৰিয়াই হৈছে গ্ৰেজুৱেট অৰ্থাৎ স্নাতক পৰ্যায়ৰ হ'বই লাগিব চ' এই গোটেই পষ্টখিনি এই গ্ৰেজুৱেট যিটো ক্ৰাইটেৰিয়া আছে তাৰ আণ্ডাৰত এইখিনি পৰিব চ' বস্তুটো তেনেধৰণৰ এতিয়া কথা এনেকুৱা যে কিছুমানে এই বস্তুটো কয় যে এই পষ্টটোৰ হেৰি বেলেগ সেই পষ্টটোৰ হেৰি বেলেগ চ' দুইটা গ্ৰেড পে কি একেই হ'ব পাৰিব নেকি চ' ইয়াৰ কমন ক্ৰাইটেৰিয়া এটা লগাইছে এইটো
গ্ৰেজুৱেশ্যন হিচাপে ইয়াৰ বাহিৰে তাৰ পাছত সেই বস্তুবিলাক বেলেগ হ'ব যে আপোনালোকৰ কোনটো পষ্টৰ এগেইনষ্টত কি হ'ব লাগে তেনেকুৱা ধৰণৰ বেলেগ বেলেগ হেৰি কৰিব পাৰে এতিয়া আমি ক'ব পাৰোঁ যে জুনিয়ৰ একাউণ্টছ এচিষ্টেণ্ট ট্ৰেজাৰীত আপোনাৰ 7,400 গ্ৰেড পে পায় সেইটো গ্ৰেজুৱেট পষ্ট হয় চ' অভাৰঅল যদি চাবলৈ যোৱা যায় গ্ৰেজুৱেট হিচাপে কোনো ধৰণৰ তেনেকুৱা নিশ্চিত হেৰি নাই বাট 5,600 বা 6,200 এইটো আণ্ডাৰ গ্ৰেজুৱেট পে' হয় চ' এইকেইটাতো ডেফিনেটলি নাথাকে বাট কথা হৈছে যে 7,400 7,600 বা তেনেকুৱা ধৰণৰ 8,000 তেনেকুৱাবিলাকৰ ৰাখিলে নহ'ব চ' যিখিনি গ্ৰেজুৱেট হয় গ্ৰেজুৱেট পে' স্কেল যিখিনি অন্যান্যসকলে পাই আছে 8,700কৈ ঠিক সেই 8,700ৰ পে' স্কেলটোকে সকলোকে দিব লাগে আৰু নিশ্চিতভাৱে অসমৰ পে' স্কেল সকলোতকৈ কম গোটেই ভাৰতবৰ্ষত ভিতৰত অসমৰ পে' স্কেল কম আৰু ইয়াতে এটা মই কম্পেৰেটিভ ভিডিঅ' এটা মই দিছিলোঁ গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম দৰমহা অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীখিনিৰ পে' স্কেল সবাতোতকৈ কম চ' অলপমান টকাটো বাঢ়িলে তেওঁলোকৰো ভাল লাগিব মন চনবিলাক চ' এইবিলাক কৰিব লাগে চ' ইমানে আছিলে থেংক ইউ নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানেই আছিলে আশা কৰোঁ কিবা এটা যদি শিকিছে নতুনত্ব পাইছে আপোনালোকে শ্বেয়াৰ কৰিব আগলৈ থেংক ইউ